83 খ্ৰীষ্টাব্দত মহাপুৰুষ মাধৱদেৱে বৰপেটা থান স্থাপন কৰিছিল। পিছলৈ এই থানখনৰ নাম বৰপেটা সত্ৰ নামেৰে নামাকৰণ কৰা হ'ল। যেতিয়া মহাপুৰুষজনাই সত্ৰখন ত্যাগ কৰিছিল, তেতিয়া মথুৰা দাস বুঢ়াআটাক সত্ৰখনৰ দায়িত্ব অৰ্পণ কৰিছিল। কীৰ্তন ঘৰৰ অন্তৰ্ভাগৰ গুৰুআখনক হৃদয় বুলি ধৰিব পাৰি। কীৰ্তন ঘৰৰ ভিতৰত 3খন গুৰুআখন আছে। অৱশ্যে আধ্যাত্মিক বা পৰমাৰ্থিক বিচাৰৰ ফালৰ পৰা প্ৰকৃততে গুৰুআখন এখনহে। গুৰুআখন থকা পবিত্ৰ স্থানডোখৰত এসময়ত শুক্লবৰ্ণৰ হাতীয়ে প্ৰদক্ষিণ কৰা বুলি সাধু মহন্তই কয়। কীৰ্তন ঘৰৰ ভিতৰত গুৰুআখনৰ উত্তৰ পূব পিনে ডবা বা দামাটো অলপ ওখ স্থানত ৰখা হৈছে। স্থানীয় লোকে ইয়াক দামনি বুলিও কয়। দামাটোৰ সন্মুখ ভাগৰ বেৰৰ জোখ 5 মিটাৰ। প্ৰতিদিনে 5 বাৰকৈ কীৰ্তন ঘৰত দামা কোবোৱা হয়। দালান ঘৰেদি সত্ৰৰ প্ৰৱেশ কৰোঁতে বাওঁপিনে দেখিবলৈ পোৱা সম্পূৰ্ণকৈ চাৰিওপিনে বেৰ নথকা আহল বহল ডাঙৰ ঘৰটোক সভাঘৰ বোলা হয়। সভাঘৰৰ ভিতৰত উত্তৰ পিনে থকা সৰু চালিযুক্ত ঘৰটোক যোগমোহন ঘৰ বুলি কোৱা হয়। শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ উদযাপন উপলক্ষে ওখকৈ বন্ধা বৰপেটা সত্ৰৰ দৃষ্টি মনোৰম দৌলঘৰ। দৌলঘৰৰ তলভাগত থকা ঠাকবোৰ 8চুকীয়া। কথিত আছে, বৰপেটা সত্ৰত পোনপ্ৰথমে শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াআটাই গুৰুজনাৰ আৰ্হিত সত্ৰীয়া নিয়ম নীতিৰে দৌল উৎসৱ পাতিছিল। দৌল উৎসৱৰ সময়ত দৌলঘৰৰ ওপৰত চন্দ্ৰতাপ আঁৰি দিয়া হয়। কীৰ্তন ঘৰৰ উত্তৰ পূব কোণৰ নিচেই কাষতে মঠটো থকা দেখিবলৈ পোৱা যায়। মঠ থকা এই পবিত্ৰ স্থানতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বাসস্থান সজাই থাকিবলৈ লৈছিলে। মঠৰ ভিতৰত ৰাতিপুৱা আৰু আবেলি 2 গছি চাকি সদায় জ্বলোৱা হয় আৰু তিথিৰ সময়ত 3 গছি চাকি জ্বলোৱা হয়। মঠৰ সন্মুখ ভাগত শ্ৰীৰাম মাতাৰ ভীতি। এইজনা আটাপুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অত্যন্ত মৰমৰ শিষ্য আছিলে। এইজনা আটাপুৰুষৰ তিৰোধানৰ পিছত তেওঁৰ ভীতি স্থানত কেৱল বৰপেটা কীৰ্তন ঘৰৰ মাংগলিক কামত পানীৰ ব্যৱহাৰ হোৱাকৈ বৃহৎ আকাৰৰ পাতকোৱা এটি বহুওৱা হৈছে। (1596 খ্ৰীষ্টাব্দত মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা মনোনীত বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াআটাৰ ভীতি থান। ইয়াক গোলক বৈকুণ্ঠ বুলিও কোৱা হয়। মণিকূট গৃহৰ ভিতৰত থকা অক্ষয়বন্তী নানা বিপৰ্যয় আৰু প্ৰাকৃতিক দুৰ্যোগৰ মাজতো প্ৰায় 400ৰো অধিক বছৰ ধৰি অৰ্থাৎ কীৰ্তন ঘৰ নিৰ্মাণৰ সময়ৰ পৰাই অবিৰত ৰূপে আজিলৈকে প্ৰজ্বলিত হৈ আছে। ৰজা কংসই মল্ল মহোৎসৱৰ নিমিত্তে সজোৱা উচ্ছৃত মঞ্চ ৰংগশালাৰ আৰ্হিত সাজি উলিওৱা বৰপেটা সত্ৰৰ পাতচাং। খেনৈ ইয়াক ডেকাচাং বুলি চিহ্নিত কৰিব খুজিলেও লোকসমাজে পাতচাং বুলিয়ে কয়।
পাঠচাংখন কাঠৰ তক্তাৰে সজা আৰু ই মাটিৰ পৰা প্ৰায় 1.9 মিটাৰ ওখত আছে। বৰপেটা সত্ৰৰ পাঠচাঙৰ পূবে থকা প্ৰৱেশদ্বাৰৰ লগত সংলগ্ন খটখটি ঘাটটো অৱস্থিত। ইয়াতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, আটাপুৰুষ আৰু ভকতবৃন্দই স্নানাদি কাম কৰিছিল। বিভিন্ন ঠাইৰ পৰা জলপথেৰে সেই সময়তে অহা যোৱা কৰা ভকতসকলে এই খটখটিৰ ঘাটতেই নামি বৰপেটা সত্ৰত প্ৰৱেশ কৰিছিল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নুমলীয়া শিষ্য, পৰম সংযমী আৰু জিতেন্দ্ৰীয় পুৰুষ পদ্ম আটা বা বদলা আটাৰ ভিঠি থান। ইয়াক চেতবিলাক বৈকুণ্ঠ বুলিও কোৱা হয়। ধৰ্মীয় আখ্যানমূলক কাহিনীৰ আধাৰত বৰপেটাৰ নিপুণ কাঠ মিস্ত্ৰীয়ে বেৰৰ কাঠৰ মূৰ্তিবোৰ নিখুঁতভাৱে কাটি উলিয়াইছে। কীৰ্তনঘৰৰ মাজত থকা লক্ষণীয়, আকৰ্ষণীয় আৰু শোভনীয় পুৰাতনীয় বৃহৎ আকাৰৰ কেলিকদম বৃক্ষডাল অৱস্থিত। বহাগ বিহু আৰু মাঘ বিহুৰ সময়ত কেতিয়াবা এই স্থানতে থিয় নাম সমাৰোহৰ আয়োজন কৰা হয়। বৰপেটা সত্ৰত নিত্য হোৱা চৈধ্য প্ৰসংগত হৰিনাম শ্ৰৱণ কীৰ্তন উপলক্ষে ঈশ্বৰ কৃষ্ণকে নিশ্চয় কৰি অহা ভকত আৰু আই মাতৃসকলৰ পদৰেণুৱে গোটেই সত্ৰ চৌহদৰ পৰিৱেশ অতি পবিত্ৰ কৰি ৰাখে আৰু সেয়েহে সত্ৰত প্ৰৱেশ কৰা সাধু সজ্জন তীৰ্থযাত্ৰীয়ে বৰ আগ্ৰহ আৰু শ্ৰদ্ধাৰে ভগৱানৰ প্ৰিয়তৰ ভকতৰ ধূলিকো শিৰত তুলি লৈ আত্মতুষ্টি লাভ কৰে।